নমস্কাৰ অসমৰ বাটেঘাটে চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ কুমাৰপাৰা প্ৰাথমিক বিদ্যালয়ত। এই কুমাৰপাৰা প্ৰাথমিক বিদ্যালয়তে চলি আছে বিনামূলীয়া চকু চিকিৎসা কেন্দ্ৰ। গতিকে আমাৰ ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছ গুৱাহাটী শাখা আৰু কুমাৰপাৰা এই অঞ্চলৰে ক্লাবৰ সৌজন্যত গুৱাহাটী মহাবিদ্যালয় চিকিৎসকৰ দ্বাৰা তেওঁলোকে বিনামূলীয়া চিকিৎসা আয়োজন কৰিছে আজি। গতিকে আমাৰ লগত এই ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছৰ সভাপতি মহোদয় উপস্থিত আছে। গতিকে কিমান টাইমৰ পৰা ইয়াত চকু মানে চিকিৎসা আৰম্ভ হৈছে? মানে 10টামান বজাৰ পৰা আৰম্ভ হৈছে আৰু আমাক সহায় কৰিছে আচলতে এইটোত ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছ গুৱাহাটী শাখা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ কৰ্মকৰ্তা, লগতে আমাৰ পূব কুমাৰপাৰা অসমী যুৱ সংঘ এনেকৈ আমাক সহায় কৰিছে এই কেম্পটো অনুষ্ঠিত কৰা। আৰু কেম্পটো আচলতে বিনামূলীয়া চকু পৰীক্ষণ শিবিৰ আৰু আছিলে নেত্ৰদান। ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছৰ গুৱাহাটী শাখাৰ আমাৰ সভানেত্ৰী তথা সম্পাদিকা মহোদয়া আমাৰ উপস্থিত আছে আৰু দাদা কুশল দাও আমাৰ লগত আছে। গতিকে আপোনালোকক লগ কৰাই দিম এয়া কৰবী বাইদেউ। কৰবী বাইদেউৰ পৰা এটা কথা জানিম যে আপোনালোকে কেনেকৈ ভাবিলে যে এই এখন গাঁৱত কুমাৰপাৰা নিচিনা গাঁৱত এখন যে আমি চিকিৎসা বা চকু চিকিৎসা ফ্ৰী এটা কেম্প পাতিম বুলি কেনেকৈ মনলৈকে আহিল? মানে কি হৈছে, গাঁওবাসীতো ইয়াৰ মানে বিভিন্ন ধৰণৰ সুবিধাৰ সন্মুখীন হৈ থাকে। এতিয়া আমাৰ এই সুবিধাটো আছে যে আমি এনেকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যোগাযোগ কৰি পেলাই এওঁলোকৰ কাৰণে মানে আমি সৰুকৈ হ'লেও অনুষ্ঠানটো পাতিব পাৰোঁ, যাতে তেওঁলোকে, কাৰণ চবৰে কাৰণে গুৱাহাটীলৈ গৈ চিকিৎসা এনেকৈ কৰোৱাটো সম্ভৱ নহয়। গতিকে ইয়াতে যদি আমি এইখিনি পৰীক্ষাখিনি কৰাই লওঁ আৰু তাতে যদি বিশেষ কিবা প্ৰয়োজন হয়, অস্ত্ৰোপচাৰ হওক বা বিশেষ চিকিৎসাৰ, তেতিয়া তেওঁলোকক আমি ইয়াৰ পৰা নি পেলাই তাতে বিনামূলীয়াকৈ আমি চিকিৎসাখিনি কৰিব পাৰিম। ঠিক আছে। আমাৰ যিহেতু সম্পাদিকা মহোদয়া হিমাদ্ৰী বাইদেউ আমাৰ লগত আছে, গতিকে বাইদেউৰ পৰা এটা কথা জানিছে, আমাৰ এই ভিতৰুৱা অঞ্চলত নেত্ৰদানৰ বিষয়ে বৰ বিশেষ নাজানে মানুহখিনিয়ে। গতিকে নেত্ৰদানৰ বিষয়ে নাজানিলেও 50জন মানুহে নেত্ৰদান কৰিছে আজি এই অনুষ্ঠানৰ জৰিয়তে। গতিকে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে যে এইখিনি মানুহ ইমানখিনি মানুহ ওলাইছে ইয়াতে? ভাল লাগিছে নে বা এনেকুৱা আৰু ওলাব নেকি এনেকুৱা? নাই, খুবেই ভাল অনুভৱ আমাৰ, কাৰণ আমাৰ যিহেতু মেইন উদ্দেশ্য আছিলে ৰক্তদান, তাৰ লগতে আমি সমান্তৰালকৈ নেত্ৰদানো বা বিনামূলীয়া চকু চিকিৎসাৰ বহুতকেইটা কেম্প কৰিছোঁ গুৱাহাটী ইউনিটি ফালৰ পৰা। আৰু এতিয়া আমি আজি সঁচাকৈ আচৰিত হৈ গৈছোঁ যে নেত্ৰদান কৰিবলৈ ইমান মানুহ ওলাই আহিছে। কাৰণ আমাৰ যিজন GMCHৰ পৰা আহিছে নেত্ৰ বিভাগৰ পৰা আপোনাৰ GMCHৰ, তেওঁ নিজে আচৰিত হৈছে যে মোৰ কাৰ্ড শেষ হৈ যাব নেকি, কাৰণ ইমান মানুহ ওলাই আহিছে নেত্ৰদান কৰিবৰ কাৰণে। আৰু এটা বহুতৰে ভুল ধাৰণা কি হয়, আপোনাৰ নেত্ৰদান বুলি ক'লে চকুটো গোটেই উলিয়াই নিব নেকি, এনেকুৱা এটা ভুল ধাৰণা হয়। কিন্তু সেইটো বস্তু নহয়। আচলতে মৃত্যুৰ যেতিয়া 6 ঘণ্টাৰ ভিতৰত আমি নেত্ৰদান বুলি ক'লে চকুৰ যিটো কৰ্ণিয়া থাকে সেই কৰ্ণিয়াটো উলিয়াই লৈ যায়, চকুটো একো নাকাটে বা তেজ নোলায়, একো নোলায়। সেইটো আচলতে লাহে লাহে যেতিয়া যিমানে আমাৰ সজাগতা বৃদ্ধি হৈছে, হোৱাৰ লগে লগে নেত্ৰদানৰ ওপৰত বহুতে আকৰ্ষিত হৈছে। সেইকাৰণে আজি আমি খুবেই ভাল ৰিজাল্ট পাইছোঁ, কাৰণ 50জন বহুত চাবলৈ গ'লে, সেইকাৰণে ভাল লাগিছে আমাৰ। আৰু আমি অনাগত দিনতো আমি গুৱাহাটী ইউনিটিৰ ফালৰ পৰা আশা কৰোঁ যে আৰু এনেকৈ সজাগতামূলক আমি চকুৰ পৰীক্ষণেই হওক বা নেত্ৰদান শিবিৰে আমি অনুষ্ঠিত কৰি যাম। আৰু লগতে আমাৰ সমান্তৰাল কিন্তু ৰক্তদান থাকিব। ৰক্তদানটো আমাৰ মেইন উদ্দেশ্য ৰক্তদান। ঠিক আছে বাইদেউ, ভাল লাগিলে। আমি কুশলদাৰ পৰা জানিম যে এই নেত্ৰদানৰ যিটো আমাৰ কাৰ্যসূচী আছিলে আজি, এই দিনজোৰা কাৰ্যসূচীটোত আপুনি সফল হৈছে। আপুনি যেনেকৈ ইচ্ছা কৰিছিলে তেনেকুৱাকৈ সফল হৈছে, মানুহ আহিছে। গতিকে আপোনাৰ কেনেকুৱা অনুভৱ? আপুনি ওচৰত আহক। অনুভৱ মানে কেনেকুৱা, এতিয়া ধৰক কিবা চব প্ৰত্যেক মানে আয়োজনৰ এটা হেৰি থাকে, উদ্দেশ্য থাকে। এইটো আয়োজনৰ উদ্দেশ্য হৈছিলে মানুহখিনি চিকিৎসাখিনি পাওক, কাৰণ আমাৰ ইয়াৰ পৰা টাউনলৈকে যোৱা মোটামুটি 15 কিলোমিটাৰ। তাৰপিছত আৰু মানুহখিনিয়ে চকুৰ কাৰণে তাৰমানে নৰ্মেলি কেনেকুৱা অন্য বেমাৰত কি হয়, হাহাকাৰ লাগি যায়। এইটো বেমাৰ হ'ল, তাত ইমিডিয়েট চিকিৎসা লাগে। সেইখিনি চিকিৎসাৰ কাৰণে ইয়াত ডক্টৰ আছে, ওচৰত হস্পিটেল আছে। কিন্তু চকুৰ কাৰণে, চকু চিকিৎসাৰ কাৰণে কোনো ইয়াত ডক্টৰ নাই আৰু এলাহটোও বেছি মানুহৰ। এলাহটো বেছি, আৰু চকু আছে কিবা এটা চলি যাওঁ, মানে ফাৰ্মাচীৰ পৰা কিবা আইডক এটা আনিলে তেনেকৈ চলি যায়। সেইটো কাৰণে মই দেখিলোঁ যে আৰু বহুত কেটাৰেক্ট পেচেণ্টো আছে আমাৰ ইয়াতে, মানে চানি পৰা মানুহ আছে, যিবিলাকে মানে ক'ত কৰিব লাগে, কি কৰিব লাগে, সেই হেৰিখিনি নাই, তাৰমানে সুবিধাখিনি তেওঁলোকে নাজানে। সেইটো কাৰণে আমি চিন্তা কৰিলোঁ যে আমি যদি ইয়াত প্ৰগ্ৰামটো কৰোঁ, আমাৰ মানুহখিনি হেৰি হ'ব। আমি ছাকচেছ হোৱাটোতকৈ বেছি মানে হেৰি হ'ল কি, তেওঁলোক যিখিনি মানুহ আছে সেই মানুহখিনিয়ে তেওঁলোকৰ চকুৰ পৰীক্ষাটো কৰাওক। তাৰপিছত আৰু যদি তেওঁলোকৰ কেটাৰেক্টৰ অপাৰেশ্যন কৰিব লাগে, পৰৱৰ্তী সময়ত সেইখিনি কৰাই পেলাই তেওঁলোকে দেখা পোৱা হওক। তাৰোপৰি ইয়াত আৰু দুটা আছিলে, আমাৰ ওচৰতে এটা মানে বাচ্ছা এটা আছিলে, সৰুৰ পৰা নেদেখে, কিবা আগতে দেখাইছিলে GMCHত, অহা যোৱা দুখীয়া মানুহ অহা যোৱাৰ কাৰণে কষ্ট হয়, সেইকাৰণে তেওঁলোকে আধাতে বাদ দিলে। সেই বাচ্ছাটোক তাৰমানে
আনি আজি দেখুৱালোঁ চবচে মানে কি বোলে প্ৰশান্তি আৰু মোৰ মনৰ সেইটোৱে সেই বাচ্ছাটো দেখালোঁ এতিয়া পৰৱৰ্তী সময়ত ডক্টৰে চালে তেওঁলোকে তাত মাতিছে আৰু তেওঁলোকে কৈছে দেখিব হয়তো আমাৰ নিচিনাকৈ নেদেখায় কিন্তু যিটো তেওঁ একেবাৰে নেদেখায় তাতকৈ দেখিব তাৰমানে সেইটোৱে যে তেওঁলোকে মানে হেৰি দিছে সেইটো এটা ছাকচেছ মোৰ ফালৰ পৰা হয় যিহেতু আপোনালোকে গমে পাইছে আজি চকু আমাৰ বিনামূলীয়া চিকিৎসা কেন্দ্ৰ চলি আছে ইয়াত আমাৰ চিকিৎসক মহোদয় আমাৰ লগত উপস্থিত আছে গতিকে ছাৰৰ পৰা এটা কথাই জানিম যে আপুনি ভাবিছিলনে যে এই গাঁৱৰ ঠাইত যে ইমান কেইজন নেত্ৰদান কৰা মানুহ ওলাব বা চকু চিকিৎসা কৰা মানুহ ওলাব বুলি ভাবিছিলনে আপুনি প্ৰথমতে ধন্যবাদ মোক আমন্ত্ৰণ কৰাৰ কাৰণে তো ইয়াতে যেতিয়া আমি ইয়াতে আহিছিলোঁ আমি কেতিয়াও ভবা নাই যে ইমান মানুহ ওলাব কাৰণ আমাৰ গুৱাহাটীতো ইমান মানে জাগৰূক নহয় মানুহ মানে গম নাপায় নেত্ৰদানটো কি কেনেকৈ কি কৰিব লাগে মানে প্ৰচেছটো কি আছে সেইটো মানে মানুহ গম নাপায় চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল এইটো ইয়াতে আমি যেনেকৈ চালোঁ ইয়াতে আমাক কৈছে মানে more than 50 মানুহ ইয়াতে ডনেশ্যন কৰিছে এইটো বহুত ডাঙৰ কথা এটলিষ্ট ইমান গাঁৱৰ মানুহৰ কাৰণে এইটো মানে কৰাটো মানে তাতকৈ ভাল বস্তু মানে নাই আৰু আমি মানে সেইটোৱে মানে আমি চাওঁ যে এই যে 50 মানুহে দান কৰিছে সেইটো আৰু গৈ মেলি আৰু 50, 100, 200 যিমান মানুহ পায় সেইটো ক'ব লাগে যে এনেকৈ আপুনি দান কৰক হ'লে এইটো লাভ হ'ব মানুহৰ বহুত ভুল ধাৰণা আছে যে দান কৰিলে বেয়া হ'ব পাৰে সেইটো হ'ব পাৰে মানে এইবিলাক একো নাই নেত্ৰদানটো চবতকৈ মহৎ দান যিকোনো দান কিন্তু চবতকৈ ভাল বস্তু কি হ'ল নেত্ৰদান কৰিলে আপোনাৰ মানে এটা মানুহৰ পৰা দুটা মণিটো ওলায় সেই মণিটো দুজন মানুহক দিব পৰা যায় তো দুজন মানুহৰ কাৰণে আপুনি মানে আফটাৰ ডেথ মানে মৃত্যুৰ পিছত আপুনি দুজন মানুহক আপুনি দৃষ্টিটো দি গৈ আছে তাতকৈ ডাঙৰ কথা নাই আৰু সেইটোৱে চবতকৈ মই কথাটো মানে বুজি পোৱা নাই মই হয়তো দৰ্শকৰ হয়তো বুজি নাপাওঁ মই কথাটো মাজতে কৈছোঁ আপোনাক যে আমাৰ যিটো মানে মৃত্যুৰ পিছত আমি দান কৰোঁ নেত্ৰদান কৰোঁ যিটো মণি বুলি কৈছে আপুনি যিটো দান কৰোঁ সেইটোৰ পৰা এটাৰ পৰা দুজনে দেখা পায় নেকি দুজনৰ লগত হেৰি কৰিব পাৰি আমাৰ দুটা চকু আছে যদি কোনোবা মানুহৰ দুটা চকু বেয়া হয় তেতিয়া মানে মানুহটো অন্ধ হয় যদি আমি মানুহক এটা চকু দিব পাৰোঁ তেতিয়াহ'লে চাব পাৰিব সেইটো কাৰণে চাব পোৱাৰ কাৰণে মানুহক মানে যেতিয়া মানে যদি কোনো মানুহৰ দুটা চকু বেয়া থাকে এটা চকু দিলে চাব পাৰিব সেইটো কাৰণে আমি মানে এজনক অকল আমি এটা চকুৰে দিওঁ দুটা চকু কেতিয়াও নিদিওঁ সেইটো কাৰণে এটা মানুহৰ পৰা আমি দুটা চকু ওলাম কিন্তু দুটা মানুহক দিব পৰা যায় সেইটো কাৰণে মই কৈছোঁ ছাৰ ধন্যবাদ ভাল লাগিলে আপোনাৰ লগত কথা পাতি বিশেষকৈ আমাৰ গাঁৱৰ মানুহে ভয় কৰে মানে নেত্ৰদানৰ ক্ষেত্ৰত ভয় কৰে যে কিছুমানে মানে একদম মানে কিবা ভৰাই পেলাই ওলাই লৈ যাব নেকি এনেকুৱা আৰু দেখাত বেয়া দেখা হ'ব নেকি সেইটো এটা একদম নহয় এইটো মানে চবতকৈ মহৎ দান আমি মানে সেইটোৱে কওঁ চবেই কৰিব লাগে আমিও কৰিছোঁ চবেই কৰিব লাগে ধন্যবাদ
হয় আপোনালোকে চাই আছে এয়া মোৰ লগত আছে দেৱযানী চহৰীয়া এই ইমান কম বয়সতে তাই মানে চকু দান কৰিবলৈ আহিছে মানে নেত্ৰদান কৰিব ওলাইছে গতিকে তেওঁৰ মানে আমাৰ গাঁৱৰ ক্ষেত্ৰত এটা মানে ভয় সোমায় যে আমাৰ দৰঙীয়া ভাষাত ক'ব গ'লে মানে চকুটো খুটকা মাৰি পেলাই সময়ত নিয়ে নেকি মই মৃত্যুৰ ওচৰতে মই আকৌ দুখ পাম নেকি এনেকুৱা এটা বিভিন্ন ধৰণৰ ভাৱ আহে গতিকে নেত্ৰদান কৰিবলৈ মানে এটা ভয় খায় তোমাৰ এনেকুৱা ভয় হোৱা নাছিল নেকি যে নেত্ৰদান কৰিব অহাৰ সময়ত মোৰ তাৰমানে সৰুৰ পৰা গম পাওঁ ভাল আৰু অমূল্য দান আৰু আমাৰ মৃত্যুৰ পিছত আমাৰ চকুকেইটা বেলেগ আমাৰ বেলেগে চাই থাকিব পৃথিৱীখন সেইটো এটা গৌৰৱৰ কথা মোৰ মাজত মানে যেতিয়া মই সৰু আছিলোঁ তেতিয়াৰ পৰা মই অকণমান যেতিয়া জানা হৈছিলোঁ আৰু তেতিয়াৰ পৰা মানে মোৰ ইচ্ছা যায় আৰু এটা দান দিম আৰু আজি চান্স ঠিক আছে তেওঁ মানে সৰুৰ পৰা এটা ইচ্ছা আছিলে দিলোঁ মানে মোৰ যাৱতীয় কামখিনি ঠিক আছে মোৰ মৃত্যুৰ তাৰমানে তাইৰ মন সৰুৰ পৰা আছিল যে নেত্ৰদান কৰিবলৈ যে তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ চকুকেইটাৰে কোনোবাই পৃথিৱীখন দেখা পাব এটা মন আছিলে গতিকে তেওঁৰ যিটো ইচ্ছা আছিলে আজি ঘৰৰ ওচৰতে যিহেতু এই ইমান ধুনীয়া এটা সুবিধা পালে তেওঁৰ চকুটো দান কৰাৰ গতিকে তেওঁ কৰিলে গতিকে আপোনালোকৰ ভয় নাখাব একো কথা নাই এইটো মৃত্যুৰ পিছত চকুটো নিব আৰু চকুটো উলিয়াই নিনিয়ে আপোনাৰ তাৰ পৰা এখন লেন্স সৰুকৈ এখন লেন্স নিয়ে আপোনাৰ চকু ঠিকে থাকিব দেখাটো ভাল দেখা হৈয়ে থাকিব আপুনি মৃত্যুৰ পিছতো গতিকে একো ভয় খাব লগা নাই গতিকে দান কৰিব ইচ্ছা কৰি দান কৰিব পাৰে আপোনালোকেও আৰু দেৱযানী কিবা ক'বা সজাগতাৰ প্ৰয়োজন মানে অন্ধতাটো নিৰ্মূলৰ কাৰণে আমি চকু দানৰ মানে আৰু সজাগতা ঠিক আছে দেৱযানীয়ে কৈছে যে অন্ধকাৰ নিয়ম মানে নিৰ্মূল কৰাৰ ক্ষেত্ৰত মানে সজাগতাৰ আমাৰ প্ৰয়োজন আছে গাঁৱে ভূঞে মানে আৰু হ'ব লাগে আৰু মানে নেত্ৰদান কৰিবলৈ ওলাই আহিব লাগে আৰু দেৱযানীক এটা কথা ধন্যবাদ দিলোঁ মোৰ চেনেলটোৰ যিবোৰ ভিডিঅ' আছে দেৱযানীয়ে চাই থাকে তাই আহিব লগে লগে কৈছে মোৰ নামটো সুধিছে গতিকে চাই থাকে গতিকে আপোনালোকেও কৈছোঁ যদি ভিডিঅ'বোৰ চাই থাকি ভাল লাগে তেতিয়াহ'লে আপোনালোকে আগলৈ চাই থাকিবলৈ আপোনালোকে আমাৰ ভিডিঅ'বোৰ আদৰি ল'ব এইখিনিয়ে ক'বলগীয়া ধন্যবাদ কৰিব নালাগে দিয়ক এনেকৈ দিয়ক